हेलो फ्रेंड मैं शाहिदुल और आपनालोके चाई आछे वेट ऑनलाइन यूट्यूब चैनल बंधुसकल आजिर भिडिओत मैं आपनालोकर लगत आलोचना करिम प्रधानमंत्री कृषक सम्मान निधि योजनार कारणे आपनालोके ऑनलाइनत केनेকৈ एप्लाई करिब। तो बोलक भिडिओটো आरम्भ करूँ। भिडिओটো आरम्भ करार आगते आपुनि जदि एतिया आमार चैनलটো सबस्क्राइब करा नाइ तेनहले चैनलটো सबस्क्राइब करिब आरु काखत उलाई अहा टिलिंगाটো एबार बजाइ दिब। प्रथमते आपुनि आपुनार मोबाइलत थका जिकोनो एटा इंटरनेट ब्राउजार ओपेन करिब आरु ए थ्री डटत क्लिक करि याक डेस्कटप साइट लगाइ दिब। यार पिছত आपुनि सार्च बारत टाइप करिब assamagriculture.in आरु सार्च करि दिब। सार्च हो जोৱাৰ पिছত एकेबारे ऊपरत जेटु वेबसाइट आहिब www.assamagriculture.in यात क्लिक करि दिब। यात क्लिक करि दियार पिছত এনেকুৱা এটা वेबसाइट দেখিবলৈ পাব आरु फार्मार एप्लिकेशनत क्लिक करिब आरु दुटा ऑप्शन देখিবলৈ পাব फार्मार रेजिस्ट्रेशन आरु एप्लाई फॉर STW आपुनि फार्मार रेजिस्ट्रेशनत क्लिक करि दिब। यात क्लिक करि दियार पिছত आपुनि এনেকুৱা এটা इंटरफेस देখিবলৈ পাব आरु यात दुटा ऑप्शन আছে এটা হৈছে एक्जिस्टिंग फार्मार रेजिस्ट्रेशन आरु এটা হৈছে নিউ फार्मार रेजिस्ट्रेशन आपुनि নিউ फार्मार रेजिस्ट्रेशनत क्लिक करि दिब। यात क्लिक करि दियार पिছত অলপ সময় ওয়েট करिब आरु এনেকুৱা এখন ফর্ম দেখিবলৈ পাব। এই ফর্মখন আপুনি ফিল আপ কৰিব লাগিব। প্ৰথমতে আপোনাৰ বেসিক ইনফরমেশনখিনি দিব। আবেদনকাৰীৰ নাম, আবেদনকাৰীৰ টাইপ, আবেদনকাৰীৰ ক্যাটাগৰী এখিনি সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আবেদনকাৰীৰ সোশিয়াল স্ট্যাটাস, আবেদনকাৰীৰ জেন্ডাৰ এখিনি সিলেক্ট কৰি ল'ব। এখিনি সিলেক্ট কৰি দিয়াৰ পিছত গাৰ্জিয়ানৰ নাম আৰু গাৰ্জিয়ানৰ एडुकेशन क्वालिफिकेशन एखिनि দিব আৰু এটা কথাত মন দিব যিবোৰ অপচনৰ কাষত এনেদৰে ৰঙা দাগ দিয়া আছে এই অপচনটো আপুনি দিবই লাগিব আৰু যিবোৰৰ কাষত ৰঙা দাগ দিয়া নাথাকে এইবোৰ অপচনেল হয় দিলে দিব আৰু যদি নিদিয়ে একো নহয়। ইয়াত ভোটাৰ আইডি নাম্বাৰটো দিব। ভোটাৰ আইডিত যেনেদৰে ডেট অফ বাৰ্থ আছে এইটো দিব আৰু আপুনি ভোটাৰ আইডি কাৰ্ডখন আপলোড কৰিব লাগিব। এই ডকুমেন্টসটো আপলোড কৰি দিয়াৰ পিছত আপুনি এখন পাসপোর্ট সাইজ ফটো আপলোড কৰিব লাগিব আৰু ইয়াৰ ম্যাক্সিমাম সাইজ হ'ব লাগিব 204 মানে 1 MB বা 1 MB তকৈ কম হ'ব লাগিব। ইয়াৰ পিছত আপোনাৰ এড্ৰেছ ইনফৰমেশনখিনি দিব। ইয়াত স্টেট, ডিস্ট্ৰিক্ট, ব্লক, সার্কেল এখিনি আপুনি সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত পঞ্চায়ত, ভিলেজ এখিনি সিলেক্ট করিব আৰু পঞ্চায়ত ওয়ার্ড নাম্বার যদি জনা আছে দিব আৰু যদি নাজানে তেনেহলে দিয়াৰ প্ৰয়োজন নাই। গড় নম্বৰ, পিন কোড এইবোৰ দিব আৰু মোবাইল নাম্বার এইটো মাস্ট বি এইটো আপুনি দিবই লাগিব আৰু বাকিখিনি যদি নিদিয়ে একো নহয়। ফোন, রেসিডেন্স এইবোৰ যদি নাথাকে দিয়াৰ প্ৰয়োজন নাই। ইয়াৰ পিছত বেংক ইনফরমেশন ইয়াত আপোনাৰ বেংকৰ ইনফরমেশনখিনি দিব। বেংকৰ নাম, ব্রাঞ্চ নেম, MICR কোড এখিনি আপুনি দিবই লাগিব। একাউন্ট নাম্বাৰটো এবাৰ দিব আকৌ এবাৰ একাউন্ট নাম্বাৰটো কনফার্ম কৰি ল'ব। ইয়াৰ পিছত ৰিলিজিয়াছ জাতিটো সিলেক্ট কৰিব। ফ্যামিলি, ইকো স্ট্যাটাস ইয়াত ক্লিক কৰি আপুনি স্ট্যাটাসটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত যদি KYC হোল্ডাৰ হয় তেনেহলে ইয়েস কৰিব আৰু যদি আপুনি KYC হোল্ডাৰ নহয় তেনেহলে নো কৰি দিব। আৰু যদি আপুনি KYC টো সিলেক্ট কৰে তেনেহলে ইয়াত KYC নাম্বাৰটো দিব লাগিব। ইয়াৰ পিছত মাটিৰ দাগ নাম্বাৰ আৰু পাট্টা নাম্বাৰ এখিনি দিব লাগিব। এখিনি দিয়াৰ পিছত এই কাপচাখিনি আপুনি তলৰ বক্সত দি সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আৰু এটা পেজ ওপেন হ'ব। এইটো পেজত আপুনি 10 টকা এটা পে কৰিব লাগিব আৰু এই 10 টকাটো আপুনি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিংৰ জৰিয়তে পে কৰিব পাৰিব। আৰু পে কৰি দিয়াৰ পিছত যিখন ৰিসিপ্ট ওলাব সেই ৰিসিপ্টখন আপুনি ডাউনলোড কৰি ল'ব। আৰু এটা কথাত মন দিব এই যিখন ওয়েবসাইট হয় এইটো ওয়েবসাইট সকলো সময়তে ওপেন নহয় আৰু এই ওয়েবসাইটটো ওপেন কৰিবলৈ হলে আপোনাৰ হাই স্পিড ইন্টাৰনেট লাগিব আৰু যদি আপোনাৰ হাই স্পিড ইন্টাৰনেট নাথাকে তেনেহলে আপুনি এই ওয়েবসাইটটো ওপেন কৰিব নোৱাৰিব বা এই ওয়েবসাইটটো ব্রাউজ কৰিব নোৱাৰিব। ইয়াৰ কাৰণে আপুনি ৰাতি 12 বজাৰ পিছত বা মৰ্নিংত ট্ৰাই কৰিব আৰু নিশ্চয় আপুনি এই ওয়েবসাইটটো ব্রাউজ কৰিব পাৰিব। তো ফ্রেন্ড আজিৰ ভিডিওটোত মাত্ৰ এখিনিয়ে আশা কৰো ভিডিওটো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু আপুনি যদি এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।